হেল্ল' দোস্ত মোৰ আনটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এটা ভ্লগ দিম, যিহেতু মই ভ্লগ ৰেচিপি দুটাই দি আছোঁ, গতিকে আজি এটা ভ্লগ দিম। আজি ভ্লগটো হ'ব আমি মন্দিৰত যাম। তো মই বিয়াৰ পিছত সৰুৰ ঘৰৰ পৰা ক'তো মন্দিৰত যোৱাই নাই, আজি ফাৰ্ষ্ট টাইম যাম। আৰু মন্দিৰটো বহুত দূৰত নহয়, আমাৰ একদম সন্মুখতে মন্দিৰটো, হ'লেওতো মই আজিলৈকে যোৱাই নাই। গতিকে আমি মন্দিৰত যাম, কি কৰিম গোটেইখিনি আপোনালোকে চাই থাকিব। আৰু মন্দিৰত যামেই আৰু মই নিজে হাতেদি কৰা কাপোৰ একযোৰ পিন্ধি যাম। কাপোৰযোৰ কেনেকুৱা লাগছে আপোনালোকে কমেণ্ট কৰি দি দিব। কাপোৰযোৰ মই ফেব্ৰিক কৰিছোঁ, গতিকে আপোনালোকক ভিডিঅ'টো চাই থাকিব, আপোনালোকে একদম লাষ্টক লাগে। যোৱাৰ কাৰণে ৰেডি হৈছোঁ, কাপোৰ পিন্ধি। কাপোৰযোৰ কেনে লাগিছে চাওকচোন, কাপোৰযোৰ কেনেকুৱা কমেণ্ট কৰি দি দিব। আৰু মোৰ চেনেলটো যদি নতুন কৰি আহিছে, লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব। তো মন্দিৰত যোৱা নাই, একদম যোৱাৰ কাৰণে ৰেডি, এতিয়া যামহে। মা ৰখি আছে, যাওঁ একেলগে। আৰু মই আপোনালোকক কৈছিলোঁ কি আমাৰ ঘৰৰ একদম সন্মুখতে মন্দিৰটো, আৰু এই ঘৰটো আপোনালোকক সন্মুখৰ পৰাই দেখালোঁ যে। আৰু মন্দিৰটো হ'ল এখন চোতাল, আৰু মন্দিৰটো হালধীয়া কালাৰ যে মন্দিৰটো হৈছে, সেইটো মন্দিৰ, আৰু তাতে যাম। যোৱাৰ কাৰণে একদম ৰেডি হৈছোঁ, প্ৰসাদ লৈ লৈছোঁ, ময়ো লৈছোঁ। এতিয়া যাই পেলাই আপোনালোকক দেখাই দিম। আৰু এই হ'ল মন্দিৰটোৰ একদম সন্মুখৰ গেটখন, এখন হৈছে একদম সন্মুখৰ গেটখন মন্দিৰটোৰ। ইফালে ভিতৰৰ ফালে সোমাই যাব লাগিব। তো আৰু এই চাইডৰ ফালে এখন হৈছে বাগিচাই দিয়কচোন এখন। ধুনীয়া ফুল আছে, বেলেগ বহুত জাতৰ ফুল আছে তাতে, বেলেগ মন্দিৰত দিয়াৰ কাৰণে এই ফুল ব্যৱহাৰ কৰে। আৰু আমি এতিয়া ভিতৰত যাম। দৰ্জাখন যিহেতু আগতে আহিছোঁৱে, গতিকে দৰ্জাখন মেলাই আছে, দৰ্জাখন এনেই মেলাই নাথাকে। তো ভিতৰত যাম, ভিতৰত যাই প্ৰথম একদম ঘণ্টিটো বজাই দিছোঁ। ঘণ্টিটো বজাই দি ভিতৰৰ ফালে যাম, আৰু আপোনালোককো দেখাম ভিতৰত কি আছে। এইটো হৈছে নামঘৰ, ইয়াতে নাম প্ৰসংগ কৰা হয়। আৰু ভিতৰৰ ফালে একদম মেইন মন্দিৰটো আপোনালোকক দেখাই আছোঁ ৰ'ব। আৰু ফেন ধুনীয়া গোটেইখিনি ব্যৱস্থা আছে। মন্দিৰত সাধাৰণতে যিখিনি লাগে গোটেইখিনি ব্যৱস্থাই আছে ইয়াতে। আৰু আমি এতিয়া ভিতৰৰ ফালে যাম, ভিতৰটো দেখাই দিম। আৰু কৃষ্ণ ভিতৰত যাওঁ ৰ'ব। আৰু পানীৰ ব্যৱস্থা আছে, চাপ্লাইৰ পানীৰ ব্যৱস্থাও আছে। আৰু এই শ্ৰী ৰাধা কানন সত্ৰ, ৰাধা আৰু কৃষ্ণৰ সত্ৰ বুলিয়ে লেখাই আছে মন্দিৰটোৰ সন্মুখতে। তো এই ভিতৰত আহিলোঁ, ভিতৰত আহি পেলাই চাকি তাকি দিলোঁ। আৰু এইটো ৰাধা আৰু কৃষ্ণৰ মূৰ্তি আছে, এইটো ৰাধা আৰু কৃষ্ণকে ৰাধা কানন বুলি কোৱা হয়। তো ৰাধা আৰু কৃষ্ণৰ মূৰ্তিটো আপোনালোকক দেখাই দিলোঁ। আৰু মন্দিৰটো চাৰিওফালে ঘূৰিব পাৰি যে এনেকৈ বনোৱা আছে। আৰু এইটো মন্দিৰটো চাৰিওফালে মই একপাক ঘূৰিও লওঁ, আপোনালোকক দেখাইও দিওঁ। আৰু এইটো পুখুৰীটো দেখিছে যে, এইটো মন্দিৰৰে পুখুৰী, এইটো সৰু পুখুৰী। তো আৰু এটা ডাঙৰ পুখুৰী আছে, এইটো ইয়াত নহয়, অলপমান দূৰত আছে সেইটো পুখুৰী। তো নেক্সট ভিডিঅ'ত আপোনালোকক সেইটো পুখুৰীও দেখাই দিম। এইটো হৈছে একদম মন্দিৰৰ কাষত থকা পুখুৰীটো। আৰু আছে গোটেই এটা ৰাউণ্ড দি আপোনালোকক দেখাম। আৰু মন্দিৰটোৰ পৰিৱেশটো একদম ধুনীয়া, নিৰল নিস্তব্ধ, ধুনীয়া এটা ঠাণ্ডা বতাহ আহি থাকে যে, নিৰল নিস্তব্ধ জেগাত বঢ়িয়া জেগা। আৰু মন্দিৰটোৰ ৱালগিলাত কৃষ্ণ আৰু ৰাধাৰ ফটো মাৰাই আছে কাটি বনোৱা হৈছে। সেই কাটা ফটোগিলাখন মাৰাই আছে ৰাধা আৰু কৃষ্ণৰ। আৰু এয়া মন্দিৰটোৰ পৰা নামঘৰটো দেখাম এইবাৰ আপোনালোকক ভাল কৰি। নামঘৰটো চাওকচোন। আৰু ইয়াতে আছে আপোনাৰ এটা ভোগ ঘৰ আছে, তাৰে পিছত আৰু বেলেগ কিবা আনি আছে, গোটেইখিনি দেখাম ৰ'ব। এইটো হৈছে দবাটো, গধূলি চাকি দি বজে, চাকি দিয়াৰ সময়ত বজে দিয়ে দবাটো। আৰু এই নামগিলা যি দেখছি, ইয়াতে যিমান মানুহে দান বৰঙণি দি আছিল আগৰ পৰাই, চব মানুহৰে গোটেইখিনি নাম ইয়াতে লেখাই আছে। আৰু কোন চনত দিছিল সেইখিনিও লেখাই আছে ইয়াতে। তো বাহিৰৰ ফালে যাওঁ, বাহিৰত ডাঙৰ দুখন ফিল্ড আছে। তো মই আপোনালোকক আজি এখন ফিল্ডহে দেখাম, মন্দিৰৰ ফিল্ডখন দেখাম। আৰু সেইটো চাইডে আছে এখন চিকিৎসালয়, আপোনালোকে শুনছে কিজানি ভদ্ৰা ক্ষুদ্ৰ চিকিৎসালয় বুলি। সেইখন ফিল্ডত চিকিৎসালয়খন আছে। তো সেইখন ফিল্ডত কেতিয়াবা পিছত গ'লে আপোনালোকক দেখাই দিম। তো আজি ইয়াতে দেখাওঁ। মন্দিৰৰ দৰ্জাখন মাৰি ল'লোঁ, দৰ্জাখন মাৰি লৈ এই চাওকচোন, এখন ৰাতিপুৱাৰ স্কুল আছে, দুপৰীয়াৰ স্কুল এখন আছে, তাতে এটা সংঘ আছে। তাৰে পিছত আৰু এইখিনিতে আছে। আৰু কিবা ডাঙৰ ফিল্ড এখন আছে, আৰু ইয়াতে খেলা চেলাও হয়। আপোনালোকক খেলা হোৱাৰ আগেও ভিডিঅ' দিম, যাতে আপোনালোকে চাব আহিব পাৰে। আৰু এই মন্দিৰটোৰ ওপৰতে এইটো ৰাধা আৰু কৃষ্ণৰ ফটো মাৰাই আছে। তো
তো ভিডিঅ'টো আপোনালোকক গোটেইখিনি মই মানে যিখিনি জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগছি তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। আৰু যোনে নতুনকৈ চাই আছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব।